তোমাৰ ঘৰ কোন জেগাত বাৰু? চুমনি গাঁও। লুইত লেকচোন লেখ নাম বুলি ক'ত আহিছিলা তুমি? লগৰ এটামান লৈ আহিছিলে। কেলে আনিছিল সেইটো ক। এতিয়া ঘানে কেতিয়া তলত আছ এতিয়া ঘানে কেতিয়া ঘা কৰিব লাগে চেহেৰা উলিয়াই উলিয়াই তোমাৰ আজি ঘা তুমি ক'ত কেনি লমাই আহি মই এতিয়া আহিছিলো। এতিয়া আহিছে আমিতো ইয়াতে আছো। তোমাক আমি দুই ফুৱাই আছো। তুমি অলপ গাড়ীখন হাতীগছ চুৰ হৈ আছে তাত আহিব নাপায় নহয়। দুখীয়া ধনী হয় সেইটো কথা নহয় নহয়। ইমান দূৰ আহিলি কেনেকে? লগৰ গুচি গ'লে ইয়াক মাৰিলে ৰিজাল্টটো কোনো নোলাব। মাৰি পেলাম মানে মাৰি পেলাম ইয়াক মাৰি পেলাম নকলে নাই মাৰি পেলাম ইয়াক তুমি এটা তাত মানুহ ওখ হিচাপে আছে মই যাবা সঁচা কথা কৈ দিয়া তুমি ক'ৰ পৰা আহিছা? চুমনি গাঁও পৰা চাচি গছ কাটিবলৈ অহা নহয় নাই? মই নাই কথা এই তোমাৰ বেলেগে কাটিছিলে কোনো কথা নাই। মই লগৰ দুটা আহিছিলে বোলে বাইক লৈ। তুমি মহিলা কেনে সঁচা কথা কৈ পুলিচ মানি হাত দেখুৱা হাতী গছৰ গোটেই চিন আছে গছৰ চেকা হয় বেছি এই কথা নাম সঁচা কথা কথা কোনো নমাই এইবোৰ ফাটিলে কেনে তোমাক ক'ত এইটো কিহত ফুৰি আছিলো মই ক'ত ফুৰি আছিলো এইডোখৰত ফুৰি আছিলো। আমি ক'ত আছিলো? আপুনি ক'ত আছিলে? তুমি কি কথা ক'ব লাগিছে? খুব হাঁচি গছ চুৰ হৈ থাকে। মানে কি হ'ল আজি এতিয়া হাঁচি গছ কটা আমি গম পালোঁ। এটা জেগাত কাটি থকা গম পালোঁ। গম পাই পেলাই গৃহস্থই মানুহখিনি গোটাই পেলাই আমি য'ত কাটি আছিলে জেগাটো ঘেৰাও কৰিলোঁ। ঘেৰাও কৰাৰ পাছত যিখন গাড়ীত গছখিনি নিয়ে সেই গাড়ীখন আহি পাই গ'লহি। এই মানে ইয়াত যে মানুহে গম পালে গাড়ীখনে গম নাপায় নিবলৈ অহা গাড়ীখনে। তাৰপিছত আমি পিছে গাড়ীখন খেদি আনিলোঁ আমাৰ দুলাখীয়া VDPয়ে। আমি হেলেখাটি VDPক খবৰ দিলোঁ যে এনেকৈ গাড়ীখন আমি খেদি গৈ আছোঁ তোমালোকে ৰাখা। গাড়ীখন তাত ৰখাব নোৱাৰিলে তেওঁলোকে আগচি ধৰিছিলে ৰখাইছিলে। তেখেতলোকৰ এজনক মানে ঘাইল কৰি থৈ পেলাই গাড়ীখন পলালে। গাড়ীখন পিছে খেদি আনিলোঁ। গাড়ীখন টাউনত সোমাই গ'ল। তাৰপিছত আমি টাউনত মানে কোনপিনে গ'ল আমি ধৰিব নোৱাৰিলোঁ। কিমানজন চুৰ আছিলে? কিমানজন আমি দেখা নাই। আমি গাড়ীখনে খেদি আনিছোঁ। ধৰিলে নেকি আপোনালোকক? এজন ধৰিছে বুলি গম পাইছোঁ। এজন ধৰিছে বুলি গম পাইছোঁ। আপোনালোকৰ কোন ঘাইল হৈছে? এই সদা দাস ঘাইল হৈছে মানে শিয়ালেখাটিৰ VDP সদস্য তেখেত। হয়। কোন জেগাত হৈছিলে চুৰটো? চুৰ দুলাখীয়াত হৈছিলে। হৈয়ে থাকে মানে আজি 15-20 দিনমান আগত তেখেতৰ ঘৰৰ প্ৰায় 5-6 লাখ টকাৰ গছ নিছিলে। পুলিচ আৰু VDP মূৰ কামনি হৈছে নেকি VDP পাৰ্টি হ'বও পাৰে। আপোনালোকৰ মূৰ কামনি হৈছে নেকি ৰাতি? নহয় আমাৰতো মূৰ কামনি হৈছে। আমিতো কোনদিন ভালকৈ শুবলৈ নাপাওঁৱে। মোৰ ঘৰৰো নিছে গছ 8-10ডাল নিছে। আপোনাৰ ধৰক প্ৰায় 3 লাখ টকা ওচৰা-ওচৰি মানে নিয়ে থাকে আৰু আপোনাক কেইদিনমান যদি আপুনি পাহৰা নিচিনা হয় আৰু বোলে এমাহ 20 দিন হ'ল আকৌ তেওঁলোক আহি যায় বাইক কাটিবলৈ। গম পোৱা নাই। এতিয়া গম পোৱা মতে যিজন ধৰিছে চুমনিৰ বুলি গম পাইছোঁ। হয়। আৰু ওচৰৰতো থাকিব কোনোবা, ওচৰ নাথাকিলে চুমনিৰ পৰা ডাইৰেক্ট আপোনাৰ বাৰীত গছ কাটিবলৈ নাহে। কঠীয়াতলিত ধৰি ৰাখিছে।